এতিয়া কুকুৰবিলাকে মানে এই ভোজৰ পাতবিলাক যেতিয়া পেলাই দিব নহয় তেতিয়া সেই পাতবোৰ এটা কুকুৰে খাই থাকে আৰু এটা কুকুৰে আহি কেনেকৈ ঘেগনি দিব আৰু কাজিয়া কৰিব। তাৰমানে দুইটাই কাজিয়া হৈ গ'ল হেৰি লৈ আহা কি হেৰি আৰু মেকুৰীয়ে হওক বা এই চৰাই চিৰিকটি হেৰি কওক এতিয়া মানে হাৱাৰী গীটাৰ দিন। আচ্ছা এইটো গাব তোৰে মন পাবলৈ চেনাই মাৰ বলি। এতিয়া মানে ৰছীকেইডাল টাইট কৰি ল'ব লাগিব। আহিছে আৰু এতিয়া মানে গাড়ীৰ চেল্ফৰ গন্ধ কেনেকৈ চেল্ফটো মানে গাড়ী ষ্টাৰ্টটো বনোৱা আহিছে আৰু আহিছে ষ্টাৰ্ট হৈছে আহি গ'ল আৰু ছাৰ পাহৰি গৈছোঁ মই সেইটো ঠাণ্ডাত মানে পুমুৱে যেতিয়া 10টা 12টা পোৱালি জগে তেতিয়া মানে ইহঁতি ইটোৱে ভাবে মহে মাজলৈ যাওঁ সিটোৱে ভাবে মহে মাজলৈ যাওঁ তেতিয়া মানে কুকুৰ পোৱালিবিলাকে চোৱা এতিয়া দিছোঁ এইবাৰ গাহৰি এটা দিছোঁ পুলিচ চৰাই যেনেকৈ কাৱৈ কাৰণে বা হেৰি পেলাই কাউৰী কথা গম পোৱা নি কাউৰী কণা সেইটো নাই এতিয়া নোলাই ডিঙিটো চৰ্দি লাগি আছে বা যিখিনি হয় মেকুৰীটো গান এটা গাই দিছোঁ লাষ্ট মেকুৰী দিয়ক মেকুৰীটো নোলায় এতিয়া ডিঙিত মানে হেৰি হৈ থাকিলে নোলায় এই চৰ্দি লাগি থাকিলে নোলায় চৰহা মাৰি ধৰে হ'ব তেতিয়া গান এটাকে দিয়ক ইয়াৰ হাচতীয়াও চেনাই এই কাৰ পূজা কানিছো ও চেনাই ই যতনাই মেৰিয়াই লবি ও দেহা হাত পৰিছে জানো
সোণজনী ঐ এই মুকুলি কথা কাৰ কবি ইচা সমনীয়া গাভৰু যাক আহিছে আজোনে কাচোনে বৰ মৰম লাগিছে চাহ সমনীয়া গাভৰু যাক আহিছে আজোনে কাচোনে বৰ মৰম লাগিছে ৰূপহী নাচনী থপিয়াই লৈ যাম তাৰে মাজৰ এজনী চুচৰাই ঐ টানি নিম তাৰে মাজৰ এজনী চুচৰাই ঐ টানি নিম বাহিৰে বাহিৰে পুৱাম গৈ হুমৰে গুৰি নিমাতি গাভৰু মুখ খুলি নলবি নিমাতি গাভৰু মুখ খুলি নলবি গুচি যাব লাগিলে আৰু দেখা নেপাবি ছাতি কৈ হিয়া ধুলি মৰিবি একা হয়নে পাৰ যদি জাগ গুচি আহিছ যে নিজে যাচি তেওঁ পাৰ যদি জাগ গুচি আহিছ যে নিজে যাচি আমি যাচি অহা নাই কাৰো লগত নচা নাই ও নাচনী ঐ ডেকা ল'ৰা নহ'লে নাচিবিনো কেনেকৈ জানিছনে কথা